হুদক আপুনি ফাগুন চৈত হুদক হুদক আপুনি হুদক আপুনি কেনেকে এই লক্ষণ কেনেকে কৰে আপুনি এই লক্ষণ ঐ লক্ষণ লক্ষণ এই লক্ষণ কেনেকে কব কিয় কব কি কব ধেমালি কৰাৰ জায়গা আছে তো সব জায়গাত ধেমালি নকৰিব এইবিলাক মানুহক আমি পালি আছো এই কলগাছিয়াৰ পৰা ইনজামামুল বুলি সুধিব ইনজামামুল বুলি সুধিব এই লক্ষণ এই লক্ষণ কি বুজা নাই নেকি বুজা নাই কথাটো অলপ মানে সিৰিয়াছ ল'ব লাগে মইতো এনেকে ক'ব নালাগে আৰে ক'ব নালাগে বেড়া লেগে সি করো নতুন দেখা কিবা আছে আপোনাৰ মংগলৰ কিবা আছে নেকি আপোনাৰ নহয় কিবা কৈছে নেকি মই কৈছো তাৰ মানে আপোনালোকৰ লাভৰ কাৰণে সিহঁতক ফটাই আছে ঐ লক্ষণ দা এইটো অলপ বেয়া হ'ল নেকি কথাটো একো হোৱা নাই আপুনি কওক ৰিপিট কৰক এইটো বেয়া হ'ল নেকি কথাটো নাই দিয়া কিবা দিছে নেকি আপুনি নাই দিয়া মই দিছো হুদক হুদক আপুনি হুদক লঞ্চেন হুদক আপুনি এই কবিত হুদক আপুনি ফাগুন চৈত হুদক হুদক আপুনি হুদক নকবি হুদক আপুনি কেনেকে এই লক্ষণ কেনেকে কৰে আপুনি এই লক্ষণ ঐ লক্ষণ লক্ষণ এই লক্ষণ কেনেকে কব কিয় কব কি কব ধেমালি কৰাৰ জায়গা আছে তো সব জায়গাত ধেমালি নকৰিব এইবিলাক মানুহক আমি পালি আছো এই কলগাছিয়াৰ পৰা ইনজামামুল বুলি সুধিব ইনজামামুল বুলি সুধিব এই লক্ষণ এই লক্ষণ কি বুজা নাই নেকি বুজা নাই কথাটো অলপ মানে সিৰিয়াছ ল'ব লাগে মইতো এনেকে ক'ব নালাগে আৰে ক'ব নালাগে স্বাৰ্থৰ কাৰণে কৰি আছো নেকি এইটো কিন্তু হৈ আছে কোনটো হৈ আছে সেই কাৰণে তো আপোনাৰ নিচিনা শুনক ইনজামামুলে কি কৰিছে নকৰিছে মানুহে গম পায় সেইকাৰণে মই ধৰিছো আপোনাক সেইকাৰণে ধৰিছো ঐ লক্ষণ দা বুজি সেইকাৰণে ধৰিছো আরে ধৰক একো নহয় ধৰলে কি হ'ব তে ধৰক কি আছে মই কৈছো আপোনাক আপুনি নাই নাই আপুনি কি কৰিব মোক কি কৰিব মোক নাই নাই আপুনি কি আপুনি কৰিছে কি কৰিব মোক একো নকৰো তেনেহলে বাদ দিয়ক একো নকৰো মই জাষ্ট কৈছো আপোনাক শুনক সেইটো কোৱা নাই বাধা দিয়া নাই একো দিয়া নাই ৰেকৰ্ডিং অফ কৰি দিয়ক প্লিজ শুনক আপুনি যিটো কথা কৈছে আপুনি টোটালি ৰং কৈছে ৰং শুনক আমি কৈ আছো শুনাৰ ধৈৰ্য ৰাখক দাদা ৰাখক 1 মিনিট সময় আছে আপোনাৰ শুনাৰ আছে এইবিলাক মানুহৰ প্ৰতিভা আছে কেনেকুৱা প্ৰতিভা জানে আছে ফানি কথা কয় সেই ভাইৰাল কৰাৰ দায়িত্ব কোনে কৰে ইউটিউবাৰে কৰে ফেচবুকাৰে কৰে আমি কৰো তাৰ পিছত কি হয় আমাৰ নকওঁ লক্ষণ দা অলপ শুনি লওক না কথাটো এই শুনি লওক একো নাই আমিতো আৰু নাই শুনক মোৰ মুখটো ঢিলা হৈ গৈছে হা মই কৈছো যে সবৰে ফায়দা হয় এওঁলোকৰো ফায়দা হয় এই দিলুৱাৰো ফায়দা হয় শুনক এতিয়া কিমান টকা দিছো আপুনি সুধক দিলুৱাৰক কিমান টকা দিম সুধক আপুনি সুধিব লাগিব আপুনি নাজানি সুধিব মই দিছে কাপোৰ কিমান দিছে মানে 4-5 হাজাৰ টকাকৈ মানে কাপোৰ কানি বহুত কিবা কিবি দি থকা হয় হা দাদা আপুনি কথাটো ৰং কৈছে দাদা টোটালি মানিব লাগিব মই কৈছো নাই দাদা ৰং কৈছে ৰং কোৱা নাই এনেই কথাটো ধেমালি কৰি নাই আপুনি অলপ ড্ৰিংক কৰিছে শুনক আপুনি অলপ ড্ৰিংক কৰিছে আপুনি ড্ৰিংক কৰিছে কাৰণে এই কথাখিনি কৈছে মই গম পাইছো মই নাজানো যে আপুনি এই লক্ষণ দা শুনক কল ডাউন যে ড্ৰিংক কৰিছে মই নাজানো জানিলেহেঁতেন তেনেহলে মই এইখিনি কথা নকলোহেঁতেন মই ভাবিছো আপুনি সুস্থ আছে সেইকাৰণে কথাখিনি কৈছে গম পাইছে বস্তুটো মানিছে আপুনি এতিয়া নাই আপুনি